নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ ষ্টাডি উইথ আৰ্টৰ চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ টপ 25টা অতি গুৰুত্বপূৰ্ণ জিকে প্ৰশ্নসমূহ যিবোৰ আসাম পুলিচ এডিআৰই এপিএছচি এসএসসি আৰআৰবি আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ সমূহত অহাৰ সম্ভাৱনা আছে সেই ভিডিঅ'টো শেষলৈ চাই থাকিব তেতিয়াহ'লে বলক অতি পলম নোহোৱাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ ইয়া হৈছে ভিডিঅ'টিৰ প্ৰথমটো কুৱেশ্যনটোত আমাক সুধিছে চিল্কা হ্ৰদ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত চিল্কা লেক ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেটছ বন্ধুসকল যেটো চিল্কা হ্ৰদ আছে সেয়া ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত সো অপশ্যন এ ইজ দা ৰাইট এনসাৰ আপোনালোকে কাষৰ ছবিটো চাব পাৰে যেটো চিল্কা হ্ৰদ আছে সেয়া উৰিষ্যা ৰাজ্যত অৱস্থিত আৰু বন্ধুসকল যেটো চিল্কা লেক বা হ্ৰদ আছে সেয়া লুণীয়া পানীৰ হ্ৰদ হয় আৰু ই ভাৰতৰ সৰ্ববৃহৎ আৰু ৱৰ্ল্ডৰ সেকেন্ড লাৰ্জেষ্ট লুণীয়া পানীৰ হ্ৰদ হয় মনত ৰাখিব কেতিয়াবা এক্সামত সুধি দিব পাৰে যে ৱৰ্ল্ডৰ সেকেন্ড লাৰ্জেষ্ট লুণীয়া পানীৰ হ্ৰদ কোনটো তেতিয়াহ'লে ইয়াৰ ৰাইট এনসাৰ হৈ যাব চিল্কা হ্ৰদ আৰু ই ভাৰতৰ প্ৰথমটো ৰামসাৰ সাইটো হয় মনত ৰাখিব বন্ধুসকল ই ভাৰতৰ প্ৰথমটো ৰামসাৰ সাইট হয় কেতিয়াবা এক্সামত সুধিব পাৰে যে ভাৰতৰ প্ৰথমটো ৰামসাৰ সাইট কোনটো তেতিয়াহ'লে ইয়াৰ ৰাইট এনসাৰটো হৈ যাব চিল্কা হ্ৰদ আৰু যেটো চিল্কা হ্ৰদক ভাৰতৰ প্ৰথমটো ৰামসাৰ হিচাপে ঘোষণা কৰা হৈছিল সেইভাবে ইয়াক ওয়েটল্যান্ড অফ ইন্টাৰনেশ্যনেল ইম্পৰ্টেন্স হিচাপে স্বীকৃতি দিয়া হৈছে ঠিক আছে বন্ধুসকল এতিয়া আছো পৰৱৰ্তী প্ৰশ্নটোলৈ ভাৰতৰ মানক সময় ষ্টেণ্ডাৰ্ড টাইম কোনটো দ্ৰাঘিমাংকৰ ওপৰত নিৰ্ভৰ কৰি গণনা কৰা হয় ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম ইজ ক্যালকুলেটেড বেছড অন হুইচ লংগিটিউড বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 82.5 ডিগ্ৰী ইজ লংগিটিউড সো অপশ্যন এ ইজ দা ৰাইট এনসাৰ আৰু বন্ধুসকল ভাৰতৰ দ্ৰাঘিমাংকৰ বিশাল পাৰ্থক্যৰ বাবে প্ৰায় 30 ডিগ্ৰী গোটেই দেশত একটা সময় নিশ্চিত কৰিবলৈ এই 82.5 ডিগ্ৰী পূব দ্ৰাঘিমাংকক প্ৰমাণ দ্ৰাঘিমাংক হিচাপে লোৱা হৈছে আৰু এই ৰেখাডাল উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ এলাহাবাদৰ ওচৰৰ মাজেৰে পাৰ হৈ গৈছে আৰু বন্ধুসকল ভাৰতীয় মানক সময় গ্ৰীনিছ মানক সময়তকৈ 5 ঘণ্টা 30 মিনিট আগবঢ়া ঠিক আছে বন্ধুসকল এতিয়া আছো পৰৱৰ্তী প্ৰশ্নটোলৈ কৰ্কট ক্ৰান্তি ৰেখা ভাৰতৰ কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে থ্ৰু হাউ মেনি ইণ্ডিয়ান ষ্টেটছ ডাজ দা ট্ৰপিক অফ কেঞ্চাৰ পাছ বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন নম্বৰ ডি 8খন ৰাজ্যৰ মাজেদি কৰ্কট ক্ৰান্তি ৰেখাই পাৰ হৈ গৈছে আৰু বন্ধুসকল এই ৰেখাডাল পশ্চিমৰ পৰা পূবলৈ ক্ৰমে গুজৰাট ৰাজস্থান মধ্যপ্ৰদেশ ছত্তীশগড় ঝাৰখণ্ড পশ্চিম বংগ ত্ৰিপুৰা আৰু মিজোৰাম দি পাৰ হৈ গৈছে নেক্সট কুৱেশ্যন ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা জলদ্বীপটোৰ নাম কি হোৱাট ইজ দা নেম অফ দা ষ্ট্ৰেইট ডেট সেপাৰেটছ ইণ্ডিয়া এণ্ড শ্ৰীলংকা বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি পক প্ৰণালী অৰ্থাৎ পাৰ্ক ষ্ট্ৰেইট বন্ধুসকল পক প্ৰণালী হ'ল ভাৰতৰ তামিলনাডু ৰাজ্য আৰু শ্ৰীলংকাৰ মাজত থকা এটা সংকীৰ্ণ জলপথ আৰু ই বংগোপসাগৰক দক্ষিণ পশ্চিমৰ মান্নাৰ উপসাগৰৰ সৈতে সংযোগ কৰে নেক্সট কুৱেশ্যন খাচী আৰু গাৰো পাহাৰ কোনটো পৰ্বতমালাৰ অংশ দা খাচী এণ্ড গাৰো হিলছ আৰ পাৰ্ট অফ হুইচ মাউণ্টেইন ৰেঞ্জ বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ মেঘালয় মালভূমি অৰ্থাৎ মেঘালয়া প্লেটু আপোনালোকে কাষৰ ছবিটো চাব পাৰে যেটো গাৰো খাচী আৰু জয়ন্তীয়া পাহাৰ আছে সেয়া মেঘালয় ৰাজ্যত অৱস্থিত যদিও এইবোৰ হিমালয়ৰ কাষতে আছে আৰু ভূতাত্ত্বিকভাৱে এইবোৰ ভাৰতীয় উপদ্বীপীয় মালভূমি অৰ্থাৎ পেনিনচুলাৰ প্লেটুৰ এটা অংশ যাক মেঘালয় মালভূমি বা শিলং মালভূমি বুলি কোৱা হয় আৰু খাচী পাহাৰতে পৃথিৱীৰ সৰ্বাধিক বৰষুণ হোৱা ঠাই মৌচিনৰাম অৱস্থিত বন্ধুসকল মনত ৰাখিব যেটো পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা ঠাই মৌচিনৰাম সেয়া খাচী পাহাৰতে অৱস্থিত এতিয়া আছো পৰৱৰ্তী প্ৰশ্নটোলৈ ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা কোনটো হুইচ ইজ দা অল্ডেষ্ট মাউণ্টেইন ৰেঞ্জ ইন ইণ্ডিয়া বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি আৰাবালি পৰ্বতমালা ভাৰতৰ তথা পৃথিৱীৰ ভিতৰতে অন্যতম পুৰণি পৰ্বতমালা আৰু বন্ধুসকল ই ৰাজস্থান হাৰিয়ানা আৰু গুজৰাটৰ মাজেৰে প্ৰায় 800 কিলোমিটাৰ জুৰি বিস্তৃত আৰু লক্ষাধিক বছৰৰ ধাৰাবাহিক খননৰ বাবে বৰ্তমান ই এটা অৱশিষ্ট পৰ্বত অৰ্থাৎ ৰেচিডুৱেল মাউণ্টেইন হিচাপে ৰৈ গৈছে আৰু ইয়াৰ সৰ্বোচ্চ শৃংগটো হ'ল মাউণ্ট আবুৰ ওচৰত থকা গুৰু শিখৰ এতিয়া আছো পৰৱৰ্তী প্ৰশ্নটোলৈ নৰ্মদা নদীৰ উৎপত্তি ক'ৰ পৰা হৈছে ৱেৰ ডাজ দা নৰ্মদা ৰিভাৰ অৰিজিনেট ফ্ৰম বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন নম্বৰ ডি অমৰকণ্টক বন্ধুসকল নৰ্মদা নদী মধ্যপ্ৰদেশৰ অনুপপুৰ জিলাৰ অমৰকণ্টক পাহাৰৰ পৰা ওলাইছে আৰু ই ভাৰতৰ অন্যতম প্ৰধান নদী যি পূবৰ পৰা পশ্চিমলৈ বৈ গৈ আৰৱ সাগৰত পৰিছে এই নদীখন বিন্ধ্যা আৰু সাতপুৰা পৰ্বতমালাৰ মাজেৰে এক গ্ৰস্ত উপত্যকাৰ
ৰিফ ভেলী মাজেৰে বৈ যায় আৰু ইয়াৰ গতিপথত বিখ্যাত ডুৱাৰ্ডৰ জলপ্ৰপাত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ ওখ জলপ্ৰপাত কঞ্চিকল জলপ্ৰপাত কোনখন ৰাজ্যত আছে ইন হুইচ ষ্টেট ইজ ইণ্ডিয়াছ হায়েষ্ট ৱাটাৰফল কঞ্চিকল ফলছ লোকেটেড বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কৰ্ণাটক জিলাত এই কঞ্চিকল জলপ্ৰপাতখন অৱস্থিত আৰু বন্ধুসকল কৰ্ণাটকৰ শিমোগা জিলাত বৰাহী নদীৰ ওপৰত এই কঞ্চিকল জলপ্ৰপাত অৱস্থিত আৰু ইয়াৰ উচ্চতা প্ৰায় 455 মিটাৰ অৰ্থাৎ 1493 ফুট আৰু আগতে যোগ জলপ্ৰপাতক আটাইতকৈ ওখ জলপ্ৰপাত বুলি ধৰা হৈছিল কিন্তু বৰ্তমান কঞ্চিকল জলপ্ৰপাতক ভাৰতৰ সৰ্বোচ্চ জলপ্ৰপাত হিচাপে গণ্য কৰা হয় নেক্সট কুৱেশ্যন লকটক হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত ইন হুইচ ষ্টেট ইজ লকটক লেক লোকেটেড বন্ধুসকল ইয়াৰ ৰাইট আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি মণিপুৰ বন্ধুসকল যিটো লকটক হ্ৰদ আছে সেয়া মণিপুৰ ৰাজ্যত অৱস্থিত আৰু বন্ধুসকল মণিপুৰত অৱস্থিত এই লকটক হ্ৰদ উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ নিৰ্মল পানীৰ হ্ৰদ হয় আৰু এই হ্ৰদটোৰ ওপৰত উপঙি থকা ফুমদি অৰ্থাৎ পচা বন জংঘলৰ দ্বীপবোৰৰ বাবে বিখ্যাত আৰু ইয়াৰ ওপৰতে পৃথিৱীৰ একমাত্ৰ উপঙি থকা ৰাষ্ট্ৰীয় উদ্যান কেইবৰ লামজাও নেশ্যনেল পাৰ্ক অৱস্থিত যি দুষ্প্ৰাপ্য চাংগাই হৰিণৰ বাসস্থান নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ ডাঙৰ জলাশয় হীৰাকুণ্ড বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মিত অন হুইচ ৰিভাৰ ইজ ইণ্ডিয়াছ লংগেষ্ট ডেম হীৰাকুণ্ড ডেম বিউল বন্ধুসকল ইয়াৰ ৰাইট আনচাৰটো হৈছে অপশ্যন নম্বৰ চি মহানদী উৰিষ্যাত অৱস্থিত হীৰাকুণ্ড বান্ধ পৃথিৱীৰ দীৰ্ঘতম মানৱ নিৰ্মিত বান্ধবোৰৰ ভিতৰত এটা আৰু 1957 চনত মহানদীৰ ওপৰত এই বান্ধটো নিৰ্মাণ কৰা হৈছিল ইয়াৰ মূল বান্ধটোৰ দৈৰ্ঘ্য প্ৰায় 4.8 কিলোমিটাৰ আৰু সম্পূৰ্ণ বান্ধটো 25 কিলোমিটাৰ অধিক দীঘল আৰু বানপানী নিয়ন্ত্ৰণ আৰু জলবিদ্যুৎ উৎপাদনৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ নেক্সট কুৱেশ্যন চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত ৱেৰ ইজ দ্য চাইলেণ্ট ভেলী নেশ্যনেল পাৰ্ক লোকেটেড বন্ধুসকল ইয়াৰ ৰাইট আনচাৰটো হৈছে অপশ্যন নম্বৰ এ কেৰেলা ৰাজ্যত এই চাইলেণ্ট ভেলী ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত আৰু বন্ধুসকল কেৰেলাৰ পালক্কাড জিলাৰ নীলগিৰি পাহাৰত এই চাইলেণ্ট ভেলী অৱস্থিত আৰু ই ভাৰতৰ অন্যতম সুৰক্ষিত জৈৱ বৈচিত্ৰ্যপূৰ্ণ অভয়াৰণ্য ঠিক আছে বন্ধুসকল এতিয়া আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ গংগা নদী বাংলাদেশত কি নামেৰে জনাজাত বাই হোৱাট নেম ইজ দ্য ৰিভাৰ গংগা নন ইন বাংলাদেশ বন্ধুসকল ইয়াৰ ৰাইট আনচাৰটো হৈছে অপশ্যন নম্বৰ চি পদ্মা গংগা নদীক বাংলাদেশত পদ্মা নামেৰে জনা যায় আৰু বন্ধুসকল গংগা নদী পশ্চিম বংগৰ ফাৰাক্কাৰ ওচৰত দুটা ভাগত বিভক্ত হয় এটা ভাগ হুগলী সিয়া কলকাতাৰ মাজেৰে বৈ গৈ বংগোপসাগৰত পৰে আৰু আনটো মূল ভাগ বাংলাদেশত প্ৰৱেশ কৰে বাংলাদেশত প্ৰৱেশ কৰাৰ লগে লগে এই নদীখনক পদ্মা নামেৰে জনা যায় পিছত ই ব্ৰহ্মপুত্ৰৰ সৈতে মিলিত হৈ এটা বিশাল বদ্বীপ গঠন কৰে আৰু তাতে পৃথিৱীৰ সকলোতকৈ ডাঙৰ ডেল্টা গঠন কৰে যাৰ নাম হৈছে সুন্দৰবন ডেল্টা ঠিক আছে বন্ধুসকল এতিয়া আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ ধুৱাৰ্ডৰ জলপ্ৰপাত কোনখন নদীৰ দ্বাৰা সৃষ্টি হৈছে ধুৱাৰ্ডৰ ফলছ ইজ ক্ৰিয়েটেড বাই হুইচ ৰিভাৰ বন্ধুসকল ইয়াৰ ৰাইট আনচাৰটো হৈছে অপশ্যন নম্বৰ ডি নৰ্মদা নদীৰ দ্বাৰা এই ধুৱাৰ্ডৰ জলপ্ৰপাতখন সৃষ্টি হৈছে আৰু বন্ধুসকল মধ্যপ্ৰদেশৰ জবলপুৰ জিলাৰ ভেড়াঘাটত নৰ্মদা নদীয়ে ধুৱাৰ্ডৰ জলপ্ৰপাতৰ সৃষ্টি কৰিছে ইয়াৰ পিছৰটো প্ৰশ্ন আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ সৰ্বোচ্চ শৃংগ কোনটো হুইচ ইজ দ্য হাইয়েষ্ট পিক অফ আন্দামান এণ্ড নিকোবৰ আইলেণ্ডছ বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি চেডল পিক এই চেডল পিকখন উত্তৰ আন্দামান দ্বীপত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ ডাঙৰ নিৰ্মল পানীৰ হ্ৰদ উলাৰ হ্ৰদ ক'ত অৱস্থিত ৱেৰ ইজ উলাৰ লেক ইণ্ডিয়াছ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক লোকেটেড বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ জম্মু আৰু কাশ্মীৰ বন্ধুসকল যিটো উলাৰ হ্ৰদ সেয়া জম্মু কাশ্মীৰৰ বান্দিপুৰৰ জিলাত অৱস্থিত ঠিক আছে বন্ধুসকল এতিয়া আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ উত্তৰৰ পৰা দক্ষিণলৈ হিমালয় পৰ্বতমালাৰ সঠিক ক্ৰমটো কি হোৱাট ইজ দ্য কাৰেক্ট ছিকুৱেঞ্চ অফ হিমালয়ান ৰেঞ্জেছ ফ্ৰম নৰ্থ টু ছাউথ ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ বি বন্ধুসকল ট্ৰেন্স হিমালয় আৰু হিমালয়ৰ পৰ্বতমালাসমূহৰ অৱস্থান উত্তৰৰ পৰা দক্ষিণলৈ চালে পোনপ্ৰথমে আহে কাৰাকোৰাম য'ত কেতু শৃংগ আছে তাৰপিছত লাডাখ পৰ্বতমালা আহে আৰু তাৰ তলত জাস্কাৰ আৰু একেবাৰে দক্ষিণত মধ্য হিমালয়ৰ অংশ হিচাপে পিৰপ্ৰাঞ্জাল পৰ্বতমালা অৱস্থিত আৰু বন্ধুসকল এই ভৌগোলিক ক্ৰমটো ভাৰতৰ মানচিত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ আপোনালোকে কাষৰ ছবিটোতো চাব পাৰে ঠিক আছে বন্ধুসকল এতিয়া আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ
ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে আটাইতকৈ বেছি সংখ্যক ৰাজ্য সীমা স্পৰ্শ কৰি আছে? Which Indian state shares its border with the maximum number of other states? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশ ভাৰতৰ একমাত্ৰ ৰাজ্য যি 8খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চল দিল্লীৰ সৈতে সীমা ভাগ কৰি আছে। এই ৰাজ্যবোৰ হ'ল উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, হাৰিয়ানা, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড আৰু বিহাৰ। আৰু অসমৰ সীমা 7খন ৰাজ্যৰ সৈতে স্পৰ্শ কৰি আছে। সেয়েহে উত্তৰ প্ৰদেশ এই তালিকাত শীৰ্ষিত। ঠিক আছে বন্ধুসকল, এতিয়া আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। 10 ডিগ্ৰী চেনেল অৰ্থাৎ 10 ডিগ্ৰী চেনেল সিয়ে কাক পৃথক কৰে? দ্য 10 ডিগ্ৰী চেনেল ছেপাৰেটছ হুইচ অফ দ্য ফলোয়িং? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি ক্ষুদ্ৰ আন্দামান আৰু কাৰ নিকোবৰ অৰ্থাৎ লিটিল আন্দামান এণ্ড কাৰ নিকোবৰ। বন্ধুসকল 10 ডিগ্ৰী চেনেল হ'ল বংগোপসাগৰৰ এটা জলপথ যি উত্তৰত থকা আন্দামান দ্বীপপুঞ্জক দক্ষিণত থকা নিকোবৰ দ্বীপপুঞ্জৰ পৰা পৃথক কৰে। অধিক নিৰ্দিষ্টকৈ ক'বলৈ গ'লে ই ক্ষুদ্ৰ আন্দামান আৰু কাৰ নিকোবৰ মাজত অৱস্থিত। ই প্ৰায় 150 কিলোমিটাৰ বহল। আৰু বন্ধুসকল যদি অপশ্যন ডিটো নাথাকে তেতিয়াহ'লে অপশ্যন বিটো ৰাইট এনচাৰ হৈ যাব, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। নেক্সট কুৱেশ্যন। অমৰাৱতী, ভৱানী, হেমৱতী আৰু কাবিনী এইবোৰ কোনখন নদীৰ উপনৈ? অমৰাৱতী, ভৱানী, হেমাৱতী এণ্ড কাবিনী আৰ ট্ৰিবিউটাৰিজ অফ হুইচ ৰিভাৰ? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি কাবেৰী। আৰু বন্ধুসকল অমৰাৱতী, ভৱানী, হেমাৱতী আৰু যিটো কাবিনী আছে সেয়া কাবেৰীৰ উপনৈ। আৰু কাবেৰী নদী কৰ্ণাটকৰ কুডাংগু জিলাৰ ব্ৰহ্মগিৰি পাহাৰৰ পৰা উৎপত্তি হৈছে। ইয়াৰ উপনৈসমূহৰ ভিতৰত হেমাৱতী আৰু কাবিনী কৰ্ণাটকত আৰু ভৱানী তথা অমৰাৱতী তামিলনাডুত প্ৰধানকৈ বৈ গৈছে। নেক্সট কুৱেশ্যন। পালঘাট গিৰিপথে কোন দুখন ৰাজ্যক সংযোগ কৰে? দ্য পালঘাট গেপ কানেক্টছ হুইচ টু ষ্টেটছ? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি কেৰেলা আৰু তামিলনাডু। বন্ধুসকল পালঘাট গিৰিপথ পশ্চিম ঘাটৰ পৰ্বতমালা যি কেৰেলাৰ পালাকাট আৰু তামিলনাডুৰ কেইম্বান্টুৰ চহৰক সংযোগ কৰে। ইয়াৰ জৰিয়তে কেৰেলা আৰু তামিলনাডুৰ মাজত যাতায়াত আৰু বাণিজ্য সম্ভৱ হয়। ই নীলগিৰি আৰু আন্নামালাই পাহাৰৰ মাজত অৱস্থিত। নেক্সট কুৱেশ্যন। ভাৰতৰ কোনখন নদীয়ে কৰ্কটক্ৰান্তি ৰেখাক দুবাৰ অতিক্ৰম কৰিছে? হুইচ ইণ্ডিয়ান ৰিভাৰ ক্ৰছেছ দ্য ট্ৰপিক অফ কেঞ্চাৰ টুৱাইছ? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি মাহী। বন্ধুসকল মাহী নদী ভাৰতৰ একমাত্ৰ নদী যি কৰ্কটক্ৰান্তি ৰেখাডালক 23.5 ডিগ্ৰী উত্তৰত দুবাৰ অতিক্ৰম কৰিছে। ইয়াৰ উৎপত্তি মধ্যপ্ৰদেশত আৰু তাৰপিছত ই ৰাজস্থানলৈ গৈ পুনৰ দক্ষিণলৈ ঘূৰি গুজৰাটত প্ৰৱেশ কৰে আৰু আৰৱ সাগৰত পৰে। আৰু এই গতিপথৰ বাবে এই ৰেখাডালক দুবাৰ কাটে। নেক্সট কুৱেশ্যন। ভাৰতৰ আটাইতকৈ ওখ গিৰিপথ অৰ্থাৎ মাউণ্টেইন পাছ কোনটো? হুইচ ইজ দ্য হাইয়েষ্ট মাউণ্টেইন পাছ ইন ইণ্ডিয়া? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি উমলিংলা। উমলিংলা হৈছে ভাৰতৰ আটাইতকৈ ওখ গিৰিপথ। নেক্সট কুৱেশ্যন। ভাৰতৰ সৰ্ববৃহৎ কপাৰ বা তাম্ৰ খনি ক্ষেত্ৰী ক'ত অৱস্থিত? ৱেৰ ইজ ইণ্ডিয়াছ লাৰ্জেষ্ট কপাৰ মাইন ক্ষেত্ৰী লোকেটেড? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ ৰাজস্থান। আৰু বন্ধুসকল ৰাজস্থানৰ ঝুনঝুনু জিলাত অৱস্থিত ক্ষেত্ৰী নামৰ খনিৰ বাবে বিখ্যাত। সিন্ধু উপত্যকা সভ্যতাৰ দিনৰে পৰা ইয়াত তাম আহৰণ কৰা হৈ আহিছে। বৰ্তমান হিন্দুস্তান কপাৰ লিমিটেড অৰ্থাৎ HCL দ্বাৰা ইয়াত খনন কাৰ্য চলোৱা হয়। নেক্সট কুৱেশ্যন। ভাৰতৰ কোনখন নদীক জৈৱ মৰুভূমি অৰ্থাৎ বায়'লজিকেল ডিজাৰ্ট বুলি কোৱা হয়? হুইচ ইণ্ডিয়ান ৰিভাৰ ইজ কল্ড এ বায়'লজিকেল ডিজাৰ্ট? বন্ধুসকল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি দামোদৰ। আৰু বন্ধুসকল এই দামোদৰ নদীখনক জৈৱ মৰুভূমি বুলি কোৱা হয়। আৰু বন্ধুসকল ঝাৰখণ্ড আৰু পশ্চিমবংগৰ মাজেৰে বৈ যোৱা দামোদৰ নদীক ইয়াৰ অত্যাধিক প্ৰদূষণৰ বাবে জৈৱ মৰুভূমি বুলি কোৱা হয়। আৰু এই অঞ্চলত থকা কয়লা খনি আৰু উদ্যোগসমূহৰ পৰা ওলোৱা বৰ্জ্য পদাৰ্থই নদীখনৰ পানী ইমানেই বিষাক্ত কৰি তুলিছে যে জলজ পানী জীয়াই থকাটো অসম্ভৱ হৈ পৰিছে। ঠিক আছে বন্ধুসকল, এতিয়া আহিছোঁ পৰৱৰ্তী প্ৰশ্নটোলৈ। ইয়া হৈছে ভিডিঅ'টিৰ অন্তিমটি কুৱেশ্যন। কুৱেশ্যনটোত সুধিছে নীলগিৰি পাহাৰৰ সৰ্বোচ্চ শৃংগ কোনটো? হুইচ ইজ দ্য হাইয়েষ্ট পিক অফ নীলগিৰি হিলছ? বন্ধুসকল আপোনালোকে ইয়াৰ উত্তৰটো কমেণ্ট কৰি জনাব। ইয়া হৈছে ভিডিঅ'টোৰ শেষৰটো হোমৱৰ্ক আপোনালোকৰ বাবে। আজিৰ এই 25টা প্ৰশ্নৰ আলোচনা ইমানতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ এই প্ৰশ্নসমূহে আপোনালোকক পৰীক্ষাৰ প্ৰস্তুতিত সহায় কৰিব। যদি আপোনালোকৰ কিবা কনফিউজ থাকে বা অন্য কোনো বিষয়ৰ ওপৰত প্ৰশ্ন উত্তৰ বিচাৰে তেন্তে আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। কাৰণ আপোনালোকৰ এটা লাইক বা কমেণ্টে মোক আৰু নতুন ভিডিঅ' বনাবলৈ উৎসাহ যোগায়। ধন্যবাদ।